হেল্ল' হেল্ল' কোনে কৈছে? কোন হয়? অঁ দিগন্ত, কোৱাচোন তোমাৰ খবৰ ভালনে? অঁ ভালেই আছা? হা কোনে? মই কলৈ যাম? ধাবালৈ? নাই মই যাব নোৱাৰিম। ধাবা ৱাইন বাৰ এইবোৰ মই সকলো পাহৰি গ'লোঁ দিগন্ত। মদ ভাং কানি বিড়ি চিগাৰেট এই সকলোবোৰ মই ত্যাগ কৰিলোঁ। আজি বহুদিনেই হৈ গ'ল দিগন্ত। হেল্ল' তুমি হাঁহিছা যে দিগন্ত? ভাল মানুহ মই ক'তনো মই ভাল মানুহ হ'ব পাৰিম? মদ ভাং কানি বিড়ি চিগাৰেট এইবোৰ এৰিব পাৰিলে জানো ভাল মানুহ হ'ব পাৰে দিগন্ত? কিমাননো আৰু দেউতাৰ টকা পইচাবোৰ বৰবাদ কৰিম? বেয়া লাগে, নিজকে লাজ লাগে। নাপায় নাপায় দিগন্ত। নিজৰ মান সন্মান নষ্ট হোৱাৰ লগতে ঘৰৰ সকলো মান সন্মানবোৰ শেষ হৈ যায় দিগন্ত। কিমাননো আৰু ফাঁকি বাছ কৰি চলি থাকিম? এই গৈ আছোঁ, মই পামগৈ এতিয়া ঘৰ। ৰাতি 12-1 বজালৈকে মদ খাই মতলীয়া হৈ ৰাস্তাত তলং ভটং কৰি আহি ঘৰৰ দুৱাৰখন খুলিব লগা হয়। বাঢ়ি থোৱা ভাত থালিতে ৰৈ যায়। কেতিয়াবা মুখেৰে ওলাই আহে সেই অহংকাৰী অভাইচ লেতেৰা মাতবোৰ। কিয় বাৰু দিগন্ত কোৱাচোন? আমি ইমান নিষ্ঠুৰ নে? কি আমাৰ মন নাযায় নেকি ঘৰৰ পৰিয়ালৰ লগত একেলগে বহি এসাঁজ ভাত খাবলৈ? কি আমাৰ মন নাযায় নেকি মা দেউতাৰে কোৱা সেই মহৎ বাণীবোৰৰ কথা অকণমান হ'লেও বুজিবলৈ? কি আমি আনৰ চকুৰ আগত সদায় বেয়াটোৱে বিচাৰিম? নাপায় দিগন্ত, নাপায়। পাপ কৰিছোঁ আমি, মহাপাপ। যেতিয়া আমি আমাৰ সমাজৰ সংসাৰৰ কথা বুজি নাপাওঁ, যেতিয়া আমাৰ মা দেউতাৰে কোৱা সেই মহৎ বাণীবোৰৰ কথা বুজি নলওঁ, কোনো কাহানিও আমি এজন সমাজৰ ভাল মানুহ হ'ব নোৱাৰিম দিগন্ত। কেতিয়াও নোৱাৰিম, কেতিয়াও নোৱাৰিম। জীৱনটো বৰ অনুপম। জীৱনটো হৈছে বৰ অনুপম দিগন্ত, তুমি জানানে? যেতিয়া আমি সমাজৰ সংসাৰৰ কথা বুজি পাম, জন্মদাতা মা দেউতাৰে কোৱা সেই মহৎ বাণীবোৰৰ কথা অকণমান হ'লেও বুজি ল'ম, তেতিয়া আমাৰ অনিবাৰ্য যে সমাজত এজন ভাল মানুহ হ'ব পাৰিম দিগন্ত। নিশ্চয় পাৰিম, নিশ্চয়।